মই গৈ আছো মুহৰ গাড়ীত তো চাওক আজি অলপ ভিডিঅ'টো ধামাকা হৈ যাব তো এতিয়া ঘৰলৈ লৈ গৈছো ধানৰ আগ তো দেখিছে মুহৰ গাড়ীৰ পৰা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জনি ব্লগছ তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব মই গৈ আছো মুহৰ গাড়ীত তো চাওক আজি অলপ ভিডিঅ'টো ধামাকা হৈ যাব তো চাওক এয়া মুহৰ গাড়ী এইয়া গেল লাগি গ'ল তো দেখিছে তো মুহৰ গাড়ীত গৈ আছো ধান আনিবলৈ তো মুহৰ গাড়ীত গৈ আছো পিছফালটো দেখুৱাই আছো তো চাওক এয়া পিছফালটো আৰু এতিয়া আৰু এনেকৈ গৈ পাই গেলো কুলবিল ৰাজহুৱা শিৱ মন্দিৰটো বাহিৰৰ পৰা এবাৰ চাই লওক গাড়ী টানি মুই দুটাৰ ভাগৰ ধৰিছে তো সেইবাবে পানীত খাবলৈ দিছে আৰু পানীত ঘুমাবলৈ দিছে এয়া দেখিছে এনেকৈ ঘুমাবলৈ দিলে তেওঁ ভাগৰ আঁতৰাই তো এনেকৈ তো দেখিছে মুহৰ গাড়ী 2 hours later গাইজ মই এতিয়া ধান তোলাবলৈ গৈ আছো দেখিছে মনাত নাৰিকল তামোল সকলো আছে তো গোটেইখিনি দেখুৱাম আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো ধান তোলাৰ চাই ল'ব তো এতিয়া মই নাৰিকল কাটি আছো অলপ খাই লওক ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিতি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি ঐ দেখি পৰে কলিজা No, there ain't no stopping us. Fly without boarding pass. Couldn't catch me, I'll be এতিয়া ঘৰলৈ লৈ গৈছো ধানৰ আগ তো দেখিছে তো ইয়ালৈ যাম ঘৰত ভাষাৰীত আলাই দিম আৰি থ'ব লাগিব